লা 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 লা। এই গাঁওখনত আৰু কিমান সোমাই থাকিম হেই। এপাক চহৰলৈকে ওলাই যাব লাগিব। আজিকালি গাঁৱত খেতি বাতিবোৰ একেবাৰে নোহোৱা হ'ল। তাতে যি অকণ হয় বানপানীটো আহি একেবাৰে মাৰি থৈ গুচি যায়। এটা কাম কৰোঁ, কাইলৈ ৰাতিপুৱা চহৰলৈ বুলি ওলাই যাওঁ। তাতে কিবা এটা কৰি 2 পইচা ইনকাম কৰিব লাগিব। এনেকৈ গাঁৱত সোমাই থাকিলে নহ'ব আৰু বুজিছোঁ। মনটোকে নিজকে বুজাইছোঁৱে, গাঁৱৰ মোহ এৰিব লাগিব আৰু। মস্কিলেই হ'ল। চহৰলৈ বুলি ওলাই আহিলোঁ হয়, পিছে একোচোন চিনিয়ে নাপাওঁ মই। এইখন ডাঙৰ ডাঙৰ ঘৰ, আহল বহল ৰাস্তা, একো চিনিয়ে নাপাওঁ। লগো নাই কোনো, আগে পিছে আহিও পোৱা নাই। মহা মস্কিলেই হ'ল হেই। হ'লেও কিবা এটা কৰিব লাগিব, কাম এটাতো বিচাৰিব লাগিব আহিছোঁ যেতিয়া। বাহ, বৰ ধুনীয়া জেগা এটা পালোহিও। ঘৰটো দেখি ধুনীয়া লাগিছে। ৰচোন বাৰু কি আছে চাওঁ ইফালেই। বাহ, বৰ আচৰিত বস্তু এটা দেখিলোঁ হেই ইয়াত। ডক্তৰৰ চেম্বাৰ হয় দেখোন এইখন। লিখিছে ডক্তৰৰ ফিজ 200 টকা, কিন্তু বেমাৰ ভাল নহ'লে আকৌ 300 টকা। তাৰমানে যদি বেমাৰ ভাল নহয় 300 টকা ঘূৰাই দিব তাৰমানে। ঠিকেই আছে ইনকাম কৰাৰ ভাল ৰাস্তা এটা পালোঁ আজি মই। ইয়াৰ পৰা আজি মই ভালকৈ 200-300 মান টকা লৈ ল'ব পাৰিম। হেল্ল' ডক্তৰ ছাৰ, সোমাব পাৰোঁনে? আহা। ছাৰ, মানে মই কথা এটা সুধিব আহিলোঁ। বাহিৰত ছাইনবোৰ্ড এখন দেখিলোঁ যে আপোনাৰ ফিজ 200 টকা, আকৌ লিখা আছে বেমাৰ ভাল নহ'লে 300 টকা। তাৰমানে কথাটো কি মোক বুজাই দিয়কচোন। তাৰমানে কথাটো কি মই বুজাই দিছোঁ শুনা। এতিয়া তুমি মোৰ ওচৰলৈ আহিছা কিবা এটা বেমাৰ দেখুৱাবলৈ ধৰি লোৱা, তেতিয়া তুমি মোক ডক্তৰৰ ফিজ হিচাপে 200 টকা দিলেই হ'ব। ঔষধৰ ফিজটো এক্সট্ৰা বাৰু। কিন্তু মোৰ ঔষধ খাই যদি তোমাৰ বেমাৰটো ভাল নহয়, তেতিয়া মই তোমাক 300 টকা ঘূৰাই দিম। তাৰমানে দেখা দেখি তোমাৰ 100 টকা লাভ থাকিব ইয়াত। বাৰু, পইচা ঘটাৰ ভাল ৰাস্তা এটা উলিয়ালোঁ মই। আজি ইয়াৰ পৰা 2টামান লুটি লওঁ। এতিয়া তোমাৰ কিবা বেমাৰ আছে যদি মোক ক'ব পাৰা। হয় ছাৰ, মই ছাইনবোৰ্ডখন দেখিহে ভিতৰলৈ সোমাই আহিছিলোঁ। পিছে মোৰ এটা ডাঙৰ বেমাৰো আছে বাৰু। আপোনাৰ ওচৰলৈ আহিলোঁ যেতিয়া বেমাৰটো দেখাই যাওঁ একেবাৰে। বাৰু কোৱাচোন, তোমাৰনো কি বেমাৰ আছে? ছাৰ, মানে বৰ আচৰিত বেমাৰ এটা আছে মোৰ। মই মানে যিটো বস্তু খাওঁ কোনো সোৱাদ নাপাওঁ বুজিছেনে। চেনিয়ে খালোঁ বা তিতাই খালোঁ, চিঙৰা খালোঁ, পৰঠা খালোঁ, ভাত খালোঁ, মাছ খালোঁ, মাংস খালোঁ, কিন্তু মই কোনো ধৰণৰ সোৱাদ নাপাওঁ। এইটোৱে মানে মোৰ বৰ আচৰিত ধৰণৰ বেমাৰ হে। তাকে আপুনি এবাৰ চাই দিয়কচোন। ঠিক আছে, চাই দিম বাৰু। তুমি এতিয়া এই বিচনাখনতে অকণ শুই দিয়াচোন। ৰ'বা, এতিয়া মই নাৰ্ছজনীক মাতি দিওঁ, তোমাক ভাল মেডিচিন এটা দি দিব। তোমাৰ একেদিনে বেমাৰ ভাল হৈ যাব। অঞ্জলি, চাওঁ এইফালে আহাচোন। এই পেচেণ্টজনৰ বোলে সোৱাদ নোপোৱা বেমাৰ হৈছে। আমাৰ সেই 30 নম্বৰ বটলটোৰ পৰা ঔষধ 2টোপালমান এওঁ মুখত বাকি দিয়াচোন। সোনকালে ভাল হ'ব লাগে আৰু। ঠিক আছে ছাৰ। ছাৰ মুখখন মেলকচোন, এই ঔষধখন খাই লওক। ইছ ৰাম, কি ঔষধ খোৱালাহে মোক এয়া। ইমান তিতা, একে জিভাখন শেষ কৰি পেলালে মোৰ। সেয়া চোৱা, পেচেণ্টৰ দেখোন বেমাৰ ঠিকেই হৈ গ'ল। হেৰা, উঠা তুমি এতিয়া বিচনাৰ পৰা। এতিয়া তুমি মোক 200 টকা দিয়া ডক্তৰৰ ফিজ হিচাপে। ঔষধটো বাৰু তোমাক বিনামূল্যে খুৱাই দিলোঁ, এটোপালহে খালা, গতিকে তাৰ পইচা দিব নালাগে এতিয়া। এয়া লওক 200 টকা। ধেৎ চাল্লা, ডক্তৰক ঠগিবলৈ গৈ নিজৰে 200 টকাটো গ'লহে। একেবাৰে মানে মনটো বেয়া লাগি আছে আৰু। এনেকৈ হ'লে কেনেকৈ পইচা ঘটিম হেই ইয়াত। ঘৰৰ পৰা অনা পইচাবোৰ লাহে লাহে দেখোন শেষেই হৈছেগৈ। সিদিনাখন ডক্তৰক ঠগিবলৈ গৈ নিজে টকা 200 হেৰুৱাই আহিলোঁ। ৰচোন বাৰু কি কৰিব পাৰোঁ। এটা কাম কৰোঁ, তাৰ ওচৰলৈ আকৌ এবাৰ যাওঁ। গৈ পেলাই এইবাৰ বেলেগ এটা বেমাৰ ক'ম, যাতে সি কোনো ধৰণৰ ঔষধ দিব নোৱাৰে। ইছ বেটা, ই ছাইনবোৰ্ড লগাই আজি মই শুদ্ধে মোলে উঠাম। 200 টকা লৈছিলি মোৰ পৰা, আজি তোৰ পৰা মই 500 টকালৈকে উঠাম।
অঁ ডক্টৰ ছাৰ, সিদিনাখন বাৰু মোৰ বেমাৰটো ভাল হ'ল, পিছে আন এটা বেমাৰহে আৰম্ভ হ'ল নহয়। আজি বেলেগ এটা বেমাৰ লৈ আহিছোঁ আপোনাৰ ওচৰলৈ। কোৱাচোন কি বেমাৰ হৈছে তোমাৰ? ছাৰ, মোৰ মানে স্মৃতি শক্তিটো একদম দুৰ্বল হৈ গৈছে। একো কথাই মনত নাথাকে। অলপ আগতে কি খাইছিলোঁ, কি কৰিছিলোঁ সকলো পাহৰি যাওঁ। এই বেমাৰটো মোক সোনকালে আপুনি ভাল কৰি দিয়কচোন। ঠিক আছে বাৰু, তুমি এই টুলখনতে অকণ বহাচোন, মই নাৰ্ছজনীক মাতি দিছোঁ। অঞ্জলি, চাওঁ এইফালে আহিবাচোন এপাক। কওক ছাৰ। এই পেচেণ্টজনক সেই 30 নম্বৰ বটলটোৰ পৰা ঔষধ দুটোপালমান খুৱাই দিয়াচোন। অ' ছাৰ, নালাগে। সেই 30 নম্বৰ বটলটোত একদম ব্ৰহ্মাণ্ডৰ তিতা ঔষধ এগাল আছে। যোৱাবাৰ মোক খুৱাইছিলে নহয়, মোৰ মনত আছে। একদম নালাগে সেইটো ঔষধ খুৱাব। সেয়া চোৱা, মোৰ ওচৰলৈ অহাৰ লগত তোমাৰ বেমাৰ ভালেই হৈ গ'ল। আজি এসপ্তাহ আগতে খোৱা 30 নম্বৰ বটলটোৰ ঔষধ কেনেকুৱা আছিলে তোমাৰ এতিয়ালৈকে মনত আছে। গতিকে তোমাৰ বেমাৰ ভাল হৈ গ'ল। এতিয়া মোৰ ফিজটো দিয়া আৰু তুমি। এয়া লওক ছাৰ আপোনাৰ 200 টকা। ধেইত চাল্লা, সুদে মূলে টকা উঠাবলৈ গৈ মোৰ 200 টকা এটা বেছিকৈ গ'লহে। আজিৰ পৰা এইবিলাক কামত নানামো আৰু দেই। গাঁৱলৈকে যাবগৈ লাগিলে আৰু। এই চহৰখন আমাৰ নিচিনা হোজা মানুহৰ কাৰণে নহয়, গাঁওখনেই ভাল আছিলে আমাৰ কাৰণে।